হৌৰা ভাইটি, হৌৰা ভাইটি, ৰ'বাচোন ৰ'বা, অকণমান ৰ'বাচোন, মোৰ কথা এটা শুনা। ৰ'বা ৰ'বা ৰ'বা, তোমাক ৰ'বলৈ কৈছোঁ, তুমি এতিয়ালৈকে ৰ'বই পৰা নাই। ৰ'বাচোন ৰ'বা 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 ৰ'বা, তোমাৰ লগত দুটামান কথা আছে। হৌৰা ভাইটি, ৰ'বাচোন ৰ'বা। এফালে যাত্ৰা কৰি ওলাইছোঁ, এই পিছফালৰ পৰা মোক কোনে মাতিলে? চাওঁ, শুনি চাওঁচোন কিনো কয়। কওকচোন কওক, কিনো কথা? এই কথাটো হ'ল মানে মই ইয়াৰ পৰা শিমলুগুৰিলৈ যাওঁ। তুমি এই শিমলুগুৰি চিনি পোৱা নেকি বাৰু ভাইটি? মই একেবাৰে বাট পথ চিনি পোৱা নাইকিয়া, নতুনকৈ আহিছোঁ যে। এই শিমলুগুৰি কোনফালে, তুমি চিনি পোৱা নেকি ভাইটি, কোৱাচোন? পাওঁ, কিয় নাপাম? বেছি দূৰ নহয় নহয়, সৌৱা দেখিছেনে? ঘূৰি চাওকচোন, আগলৈ চাওকচোন, আগলৈ চাওক, অকণমান ঘূৰি পেলাই চাওক। চাইছোঁ, কোৱাচোন কোনফালে যাব লাগিব? সৌৱা আগলৈ দেখিছে নহয়, সৌজোপা যে খুব ডাঙৰ শিমলু গছ এজোপা দেখিছে? দেখিছোঁ। সৰুজোপা শিমলু গছ, খুব ওখকৈ, নহয় জানো? সেয়াই শিমলুগুৰি। এই শিমলু গছজোপা যে দেখিছে, তাৰ গুৰিটোৱে হ'ল শিমলুগুৰি। আপুনি বেছি দূৰ যাবই নালাগে। কি কথা ক'বলৈ আহিছা কি কথা ক'বলৈ আহিছা তুমি? শিমলু গছজোপা গুৰিটোৱে হ'ল শিমলুগুৰি? তুমি মোক শিকাবলৈ আহিছা? তুমি তেনেকৈ কথা নক'বা। শিমলু গছৰ গুৰি মই চিনি পাওঁ, কিন্তু মই শিমলুগুৰি গাঁৱলৈ যাম। তুমি কি ফাল্টু কথা ক'বলৈ আহিছা? আপুনি শিমলুগুৰি যায়, শিমলুগুৰি গাঁৱলৈ যায়, ক'ত যায় গৈ থাকক। মই জানো সেই শিমলু গছজোপা গুৰিটোৱে হ'ল শিমলুগুৰি। আপুনি তাতে গৈ বহকগৈ, গছৰ তলত ৰহগৈ, সেয়াই আপোনাৰ গন্তব্য স্থান। বুজিছে? এইজনৰহে আকৌ বৰ লেকচাৰ। শিমলুগুৰি গাঁও চিনি নাপায়, শিমলু গছজোপা গুৰিহে মোক দেখুৱাবলৈ। হেৰা, তুমি সৰু ল'ৰা, তুমি ডাঙৰক কি ধৰণে কথা ক'ব লাগে তুমি নাজানা? তুমি একদম অভদ্ৰ, অসভ্য ল'ৰা তুমি। যা, তোমাৰ লগত মই কথা নাপাতোঁ। আঁতৰা, যা। কি কথা ক'বলৈ আহিছে আপুনি? কি কথা ক'বলৈ আহিছে? মোক অসভ্য বুলি কৈছে? আপুনি জানেনে, মই যোৱাকালি মহিলা সমিতিত সভ্য হৈ আহিছোঁ 5 টকা দি। আপুনি মোক আকৌ অসভ্য বুলি ক'বলৈ আহিছে? মহিলা সমিতিত মই 5 টকা দি পেলাই মই সভ্য হৈ আহিছোঁ। আপুনি মোক কিয় অসভ্য বুলি ক'ব? আপুনি মোক চিনি নোপোৱা নাই? আপুনি মোতকৈ ডাঙৰ হ'ল কি হ'ল? মই কিন্তু সেইবিলাক কথা একো নাজানো। মোক খং উঠিলে ডাঙৰ কথা হ'ব। তুমি গ'লানে? এতিয়া মোৰ চকুৰ আগৰ পৰা আঁতৰ হোৱা, এতিয়া আঁতৰ হোৱা ইয়াৰ পৰা। মহিলা সমিতিত সভ্য হৈ আহিছে, পুৰুষ হৈ পেলাই মহিলা সমিতিত সভ্য হ'বলৈ যায় 5 টকা দি। পুৰুষ সমিতি নাছিলে, আকৌ তাতে আকৌ বৰ লেকচাৰ। তুমি চিনি নাপাওঁ বুলি কোৱা, চিনি নাপাওঁ বুলি কোৱা। তুমি আকৌ মোক এইবিলাক কি উল্টা ফুল্টা কথা ক'বলৈ আছে? যা। বাৰু শুনাচোন, তোমাক মই আৰু এটা কথা ক'লোঁ। এই ৰাস্তাটো ক'লৈ গৈছে এই ৰাস্তাটো? ক'ত যাব এই ৰাস্তাটো? দিনত হ'লে ইয়াতে থাকে, ৰাতি হ'লে ক'লৈ যায় মই নাজানো। বুজিছে? মই দিনত ইয়াতে দেখোঁ ৰাস্তাটো। ৰাতি আন্ধাৰত আৰু মই ক'ত বিচাৰি ফুৰিবলৈ আছে? ৰাতি আন্ধাৰত ক'ত গুচি যায় মই একো নাজানো। এই পেটকলিটোৰ কথা শুনা, কি কয়, এফালে মূৰটো গৰম কৰি আহিছে, তাতে আকৌ মোৰ মূৰটো গৰম কৰিছে। দিনত হ'লে ইয়াতে থাকে, ৰাতি হ'লে ক'লৈ যায় মই নাজানো। যা, তোমাৰ পৰা মই কিমানখিনি আশা কৰিব পাৰোঁ বা বুজি পালোঁ। বুজিলা? তুমি যোৱা, শুনটো ঘৰলৈ যোৱা।